Dear students, তোমালোকক আজি তোমালোকৰ লেসন নম্বৰ 3 from the diary of Anne Frank এই পাঠটিৰ কিছু গুৰুত্বপূৰ্ণ কথা কৈ দিবলৈ ওলাইছো। পাঠটো হয়তো তোমালোকে ইতিমধ্যে পঢ়িছা, হয়তো কিছু বুজিও পাইছা। গতিকে পাঠটোৰ মূল কথাখিনিনো কি সেইখিনি আমি বুজিবলৈ চেষ্টা কৰিম। পাঠটিৰ আৰম্ভণিতে তোমালোকক এটা কথা সুধিছে, do you have a friend with whom you share your innermost thoughts and feelings? তোমালোকৰ এনেকুৱা কোনো বন্ধু বান্ধৱী আছে নেকি যাৰ সৈতে তুমি তোমাৰ অন্তৰৰ কথাবিলাক শ্বেয়াৰ কৰিব পাৰা, অৰ্থাৎ ভাগ বতৰা কৰিব পাৰা? Do you note down your thoughts in a diary? তুমি এখন ডায়েৰী মানে নিশ্চয় বুজিছা, য'ত আমি প্ৰতিদিনৰ কথাবিলাক টুকি ৰাখোঁ। আজি কি হ'ল, কি কৰিলোঁ, কাক লগ পালোঁ, এইসমূহ যিসমূহ থাকে সেইসমূহ যদি আমি টুকি ৰাখোঁ সেইখন ডায়েৰী বুলি ক'ব পাৰোঁ। আৰু ডায়েৰী অৰ্থাৎ দিনলিপিত আমি সেই কথাবিলাক তোমালোকে টুকি ৰাখা নে সুধিছে। Discuss with a friend sitting next to you the advantages and disadvantages of writing a diary. তোমাৰ কাষত বহি থকা, যিহেতু এতিয়া স্কুল তোমালোকৰ আৰম্ভ হোৱাই নাই, গতিকে তুমি যাক ফোনত পোৱা তেনেকুৱা বন্ধুৰ সৈতে আলোচনা কৰা যে ডায়েৰী লিখিলে কি কি সুবিধা থাকিব পাৰে, কি কি অসুবিধা থাকিব পাৰে। Now read about a 13-year-old girl called Anne Frank whose diary has become a classic. কিছুমান কিতাপ যুগ ধৰি চলি থাকে, সেইবিলাকক আমি ক্লাছিক বুলি কওঁ। আৰু এই যে 13 বছৰীয়া এগৰাকী ছোৱালী আছিল যাৰ ডায়েৰীখন পিছত পাব্লিছ হৈছিল তেওঁৰ মৃত্যুৰ পিছত, আৰু সেই ডায়েৰীখনেই ক্লাছিক হিচাপে সমগ্ৰ বিশ্বই জানে। আৰু সেইগৰাকী আছিল এন ফ্ৰাংক, এগৰাকী 13 বছৰীয়া ছোৱালী। এই 13 বছৰীয়া ছোৱালীগৰাকীক তেওঁৰ জন্মদিনৰ দিনা, তেওঁৰ বাৰ্থডেৰ দিনা 1942 12 জুনৰ দিনা এখন ডায়েৰী উপহাৰ দিছিল কোনোবাই। আৰু তাৰ দুদিন পিছত তেওঁ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল। এন ফ্ৰাংকৰ জন্ম হৈছিল born on June 12, 1929, 1929 চনৰ 12 জুনত তেওঁ জন্মগ্ৰহণ কৰিছিল। আৰু তেওঁৰ ফাদাৰৰ নাম আছিল, দেউতাকৰ নাম আছিল অটো এইচ ফ্ৰাংক, আৰু মাকৰ নাম আছিল এডিথ ফ্ৰাংক। এইকেইটা কথা মনত ৰাখিব লগা কথা তোমালোকে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই 13 বছৰীয়া ছোৱালীগৰাকীক হয়তো কোনেও নাজানিলেহেঁতেন যদিহে তেওঁ ডায়েৰী নিলিখিলেহেঁতেন। আৰু তেওঁৰ মৃত্যুৰ পিছত, তেওঁৰ মৃত্যু হৈছিল 1945 মাৰ্চ মাহত এটা কনচেনট্ৰেশ্যন কেম্পত। আৰু সেই সময়ত যিহেতু বিশ্বযুদ্ধ চলি আছিল, আৰু বিশ্বযুদ্ধ চলাৰ সময়ত কনচেনট্ৰেশ্যন কেম্প অৰ্থাৎ জেলৰ নিচিনা শিবিৰ, য'ত মানুহবিলাকক একেলগে ৰখা হয়, তেনেকুৱা শিবিৰ এটাত তেওঁৰ মৃত্যু হৈছিল। আৰু মৃত্যুৰ পিছতহে তেওঁৰ ডায়েৰীখন পাব্লিছ হৈছিল, প্ৰকাশ হৈছিল। আৰু তাৰ পিছতহে এন ফ্ৰাংকনো কোন সেই বিষয়ে মানুহে জানিছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত একমাত্ৰ তেওঁৰ দেউতাক অটো ফ্ৰাংকহে জীৱিত অৱস্থাত আছিল, বাকী সকলো বিশ্বযুদ্ধৰ সময়তেই মৃত্যু হৈছিল। তেওঁৰ কিন্তু ডায়েৰী লিখি কোনো ধৰণৰ ৰেকৰ্ড কৰাৰ অভিপ্ৰায় নাছিল যে মই ডাঙৰ কথা লিখিম, ৱৰ্ল্ড ৱাৰৰ, যিহেতু সেই সময়ত ৱৰ্ল্ড ৱাৰ চলি আছিল, মই ডাঙৰ কথা লিখি পেলাই মই ৰেকৰ্ড কৰিম, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁৰ ইচ্ছা নাছিল। যাতে জাৰ্মান আৰ্মিৰ পৰা পলাই থাকি সময়বিলাক যাতে ধুনীয়াকৈ পাৰ কৰিব পাৰে, তাৰ বাবেহে তেওঁ ডায়েৰী লিখিছিল। এতিয়া তোমালোকৰ এই পাঠত তেওঁৰ ডায়েৰীৰ পাতৰ দুদিনৰ কথা দিছে। এটা হৈছে 14 জুন 1942, অৰ্থাৎ ডায়েৰীৰ প্ৰথম পেজটো তেওঁ ইতিমধ্যে কৈছোঁ 12 জুনত
তেওঁ ডায়েৰীখন পাইছিল উপহাৰ হিচাপে বাৰ্থডে গিফ্ট আৰু দুদিন পিছত অৰ্থাৎ 14 জুনত 1942 14 জুনত তেওঁ ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰথম দিনটোত তেওঁ কি লিখিছিল 12 জুন অৰ্থাৎ জন্মদিনটো কেনেকৈ পালন কৰিছিল 14 জুনত সেই কথাটো লিখিছে অৰ্থাৎ 14 জুনত 12 জুনৰ কথাখিনি লিখিছে তেওঁৰ জন্মদিনৰ কথাখিনি লিখিছে আৰু 12 জুনত তেওঁ 6 বজাতে সাৰ পাইছিল কিন্তু তেওঁক 6 বজাত উঠিব দিয়া হোৱা নাছিল হয়তো খুব বেছি সোনকাল আছিল সেইবাবে হয়তো উঠিব দিয়া হোৱা নাছিল আৰু তেওঁ কেতিয়ালৈকে ৰ'ব লগা হৈছিল 8:45 অৰ্থাৎ 6:45 7 বজালৈ 15 মিনিট থাকোঁতে তেওঁ উঠিছিল আৰু লগে লগে তেওঁ উঠি ডাইনিং ৰুমলৈ গৈছিল আৰু তেওঁক মেকুৰীটোৱে বাৰ্থডেৰ এটা ৱাৰ্ম ৱেলকাম দিছিল মেকুৰীটোৰ নাম আছিল মূৰ্তি তাৰপিছত তেওঁ মাম্মি ডেডিৰ ওচৰলৈ গৈছিল অৰ্থাৎ মাক দেউতাকৰ ওচৰলৈ গৈছিল আৰু ইয়াত এটা কথা লিখিছে the first to greet me was you possibly the nicest of all আৰু প্ৰথমতেই মোক শুভেচ্ছা জনোৱা জন আছিলা তুমি ইয়াত ইউটো তোমালোকে দেখিবা সেকেন্ড পেজটোৰ 3 নম্বৰ পেৰাগ্ৰাফত দেখিবা ইউটো ইটালিক্স হৈ আছে অৰ্থাৎ বেকাকৈ লিখা আছে এই ইউটোৱে কি বুজাইছে ইউটোৱে এই ডায়েৰীখনক বুজাইছে আৰু এই ডায়েৰীখনেই প্ৰথমতে তেওঁ শুভেচ্ছা জনাইছিল বুলি কৈছে তাৰপিছত টেবুলখননো কেনেকৈ সজোৱা আছিল বাৰ্থডে দিনা হেতু কৈছে bunch of roses a plant and some peonies and more arrived during the day আৰু টেবুলত কি আছিল roses bunch of roses or মানে গোলাপৰ থোপা আছিল a plant গছপুলি আছিল এডাল and some peonies মানে খুব ৰং বিৰঙী ফুল and more arrived during the day আৰু বহুত কিবা কিবি আহিছিল দিনটোৰ ভিতৰত মাক দেউতাকৰ পৰা ঢেৰ বস্তু পাইছিল বুলি কৈছে and was thoroughly spoiled by আৰু কিছুমান বস্তু স্পইল কৰিছিল তেওঁৰ বন্ধুবিলাকে ইয়াত কিছুমান লিষ্ট দিয়া আছে amongst other things I was given camera obscura হৈছে এটা পাৰ্টি গেম এটা গেম lots of sweets ঢেৰ মিঠাই chocolates a puzzle a brooch তোমালোকে brooch জানা ছোৱালী বিলাকে জানিবা ফুল মনি মুকুতা লগাই থকা পিন যিবিলাক থাকে সেইটো ব্ৰুচ বুলি কয় তাৰপিছত টেইলছ এণ্ড লেজেণ্ডছ অফ দ্য নেদাৰলেণ্ডছ এখন কিতাপ বাই জোচেফ কোহেনে লিখা ডেইজিজ মাউণ্টেইন হলিডে এ উইজাৰ্ড বুক এখন মেজিকৰ কিতাপ ডেইজিজ মাউণ্টেইন হলিডে এণ্ড চাম মানি আৰু কিছু টকা পইচাও পাইছিল নাও আই কেন বাই দ্য মিটছ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰেণ্ড মানে এতিয়া ভাল লাগিছে যে মই এতিয়া দ্য মিটছ অফ গ্ৰীচ এণ্ড ৰোম এই কিতাপখন কিনিব পাৰিম তাৰ মানে এন ফ্ৰাংকৰ কিতাপ পঢ়াৰ প্ৰতি বিৰাটেই চখ আছিল যিখিনি টকা পইচা বাৰ্থডে বুলি পাইছিল সেইখিনিৰে তেওঁ কিতাপ কিনাৰ ইচ্ছা কৰিছিল আৰু সেইখন কিতাপ আছিল দ্য মিটছ অফ গ্ৰীচ এণ্ড ৰোম আৰু প্ৰথম দিনাৰ ডায়েৰীত সেইটো লিখিছে যে এতিয়া মই ষ্টপ কৰিব লাগিব বাই উই আৰ গোয়িং টু বি গ্ৰেট পালছ আমি ডাঙৰ মানে বিৰাট বন্ধু হ'ম কাৰ কথা কৈছে এইটো ডায়েৰীখনৰ কথা কৈছে Here is another diary entry dated 28 June 1942 ইয়াত অন্য এটা ডায়েৰী এন্ট্ৰিও তোমালোকৰ কাৰণে দিছে 1942 20 জুনৰ দিনা এটা 20 জুনৰ ডায়েৰীত এন ফ্ৰাংকে কি কথা লিখিছিল এন ফ্ৰাংকে লিখিছিল যে তেওঁ কিছুদিনলৈকে ডায়েৰী লিখা নাছিল কাৰণ তেওঁ ভাবিব খুজিছিল কি কাৰণতনো তেওঁ ডায়েৰীখন ৰাখিব এন ফ্ৰাংকে ভাবিছিল যে এইটো এটা আজব ধৰণৰ আইডিয়া যে মোৰ নিচিনা এজনী 13 বছৰীয়া ছোৱালী কি কাৰণত ডায়েৰী লিখিব এইটোৰ ক্ষেত্ৰত মোৰ ডায়েৰীবিলাক মোৰ কাৰণেও নহয় বা আনৰ কাৰণেও একো ইণ্টাৰেষ্টেড বিষয় নহ'ব একো প্ৰিয় বিষয় নহ'ব Still, what does that matter? কিন্তু সেইটো কথাকনো কোনে গুৰুত্ব দিয়ে সেইটো কথানো কি গুৰুত্ব আছে I want to write but more than that I want to bring out all kinds of things that lie buried deep in my heart কিন্তু তাৰ পিছতো
এন ফ্ৰাংকে ডায়েৰী লিখিব খুজিছে, কাৰণ কোনোবাই গুৰুত্ব দিয়ে নিদিয়ে বা মই লিখা ডায়েৰীসমূহ মোৰ বাবে গুৰুত্বপূৰ্ণ হয় নহয় সেইটো বেলেগ কথা, কিন্তু মোৰ মনৰ ভিতৰত যিখিনি আছে সেইখিনি মই ডায়েৰীৰ পাতত লিখিব খোজোঁ। আৰু এটা কথা আছে, পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন। মানুহতকৈ পেপাৰ অৰ্থাৎ কাগজ বেছি ধৈৰ্যশীল বুলি এটা কথা আছে। মানে এন ফ্ৰাংকে যুক্তি দিছে তেওঁ কিহৰ কাৰণে ডায়েৰী লিখি আছে। এন ফ্ৰাংকে কৈছে পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন, মানে মানুহতকৈ পেপাৰ অৰ্থাৎ কাগজ বেছি ধৈৰ্যশীল। এতিয়া তোমালোকে 33 পেজৰ প্ৰথম পেৰাগ্ৰাফৰ লাষ্টৰ দুটা লাইন চাবা। ইয়াত এন ফ্ৰাংকে তেওঁ ডায়েৰী লিখাৰ ৰুট কজটো কৈছে, মানে মূল কাৰণটো কৈছে। কি কাৰণে মই ডায়েৰী লিখি আছোঁ? যে মোৰ অন্তৰৰ কথাবিলাক ক'বলৈ মোৰ কোনো তেনেকুৱা ৰিয়েল বন্ধু নাই, প্ৰকৃত বন্ধু নাই, আৰু সেইবাবে মই ডায়েৰী লিখি আছোঁ। প্ৰথম অৱস্থাত কৈছে কি যে এইখন এখন নোটবুক যিখনৰ প্ৰাউড নেম হৈছে ডায়েৰী, আৰু এইখন মই কাকো দেখুৱাব নিবিচাৰোঁ যেতিয়ালৈকে মই এজন ভাল বন্ধু নাপাওঁ। আৰু ছেকেণ্ড লাইনতে কৈছে যে আচলতে মোৰ তেনেকুৱা কোনো বন্ধুৱে নাই যাক মই এখন দেখুৱাব পাৰোঁ, আৰু সেইবাবেই এইখন মই লিখি আছোঁ। আৰু লাষ্ট পেৰাগ্ৰাফটোত আছে মই এই ডায়েৰীখনত কিন্তু এনেকুৱা কোনো ফেক্টছ নিলিখোঁ, এনেকুৱা কোনো সত্য নিলিখোঁ যিবিলাক সাধাৰণতে মানুহবিলাকে কৰে, আৰু এই ডায়েৰীখন মই মোৰ এজন বন্ধু হিচাপেহে লওঁ। এণ্ড আই শ্বেল কল মাই ফ্ৰেণ্ড কিটি, আৰু এই মোৰ বন্ধুজনক মই কিটি বুলি মাতিম। কিটি কি বুলি মাতিব? কিটি, KITTY। গতিকে তোমালোকৰ এটা কুৱেশ্যন থাকিব পাৰে যে এন ফ্ৰাংকে নিজৰ ডায়েৰীখনক কি বুলি কৈছিল? কিটি বুলি কৈছিল। এন ফ্ৰাংকে আৰু এটা কথা কৈছে যে no one will grasp what I am talking about। মইনো কি কৈ থাকিম, কি কৈ আছোঁ, কোনেও গ্ৰেস্প কৰিব নোৱাৰিব, ধৰিব নোৱাৰিব। ইফ আই বিগিন মাই লেটাৰ্ছ টু কিটি জাষ্ট আউট অফ দ্য ব্লু, আৰু যদিহে মই কিটিলৈকে চিঠি লিখা আৰম্ভ কৰোঁ সেই নীলা চিয়াহীৰে, তেতিয়াহ'লে কোনেও ধৰিবই নোৱাৰিব। এণ্ড albeit unwillingly I will start by sketching in brief the story of my life। আৰু যদিও বা আনউইলিংলি অৰ্থাৎ অনিচ্ছাকৃতভাৱে এই ডায়েৰীখনতেই মোৰ জীৱনৰ এখন ছবি অঁকা যাব। এইদৰেই দ্য ডায়েৰী অফ এন ফ্ৰাংকৰ দুটা দিনৰ দিনলিপি শেষ হৈছে। তোমালোকৰ এই পাঠটোত যিসমূহ প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে পাঠটো পঢ়ি চালে বুজি পাবা। মই যিমান পাৰি এই প্ৰশ্নসমূহৰ উত্তৰ কাভাৰ হোৱাকৈ গোটেইখিনি কথা কৈ দিছোঁ। গতিকে আমি তথাপি প্ৰশ্নসমূহ পিছত আলোচনা কৰিম। আজিলৈ আহোঁ। থেংক ইউ।